এই নিমপাতটো মাছৰুমৰ খেৰ উহাওঁতে দিব লাগে তলত। বস্তাৰ পৰা তৰাই কিনে এনেকৈ থালিত উহালো। হৈ দে তোৰ। উহাই লৈ কিনে এনেকৈ ত্ৰিপল এখনত মেলি দিছোঁ যাতে পানী গুজে। এনেকৈ এডাল এডালকৈ এনেকৈ লাৰি থাকিব লাগে যাতে পানী গুচি যায়। এনেকৈ ভালকৈ খেৰবোৰ মেলি দিব লাগিব যাতে পানীবোৰ যায়। এনেকৈ উহাই ল'ব লাগিব। এনেকৈ তৰাব লাগিব। এইবোৰ বীজ। বীজবোৰ এনেকৈ পেকেটৰ পৰা ওলাই কিনে ভালকৈ কাঁহী এখনত বা ট্ৰে এখনত ঢালি দিব লাগিব। দি কিনে লাৰুবোৰ ভাঙি দিব লাগিব। ভাঙি কিনে 3 ভাগ কৰি ল'ব ভালকৈ। 3টা ভাগ এনেকৈ কৰি ল'ব। প্লাষ্টিক এটাত এনেকৈ খেৰ ভৰাই ল'ব ভালকৈ হেঁচি কিনে এনেকৈ দিব। যিমানে ভালকৈ হেঁচিব সিমানে ফুল বেছি ওলাব। এনেকৈ বীজবোৰ চাইডে দি দিব। এনেকৈ 3টা ষ্টেপ কৰিব লাগিব পলিথিনটো। আৰু খেৰ দিব আৰু হেঁচিব লাগিব। এনেকৈ 3টা ষ্টেপ ভালকৈ কৰি ল'ব লাগিব। তাৰপিছত এনেকৈ ওপৰত বীজ দি দিব লাগিব। আৰু পলিথিনটো ৰাউণ্ড কৰি কিনে ভালকৈ পলিথিনটো উৱা নোপোৱাকৈ গাঁঠিব লাগিব।
এনেকুৱা প্লাষ্টিক এটা ল'ব। প্লাষ্টিকটো এনেকৈ দুটা জাপ কৰিলে তাৰে পিছত আৰু এটা এনেকৈ জাপ কৰি কিনে এটা গজালেৰে এনেকৈ ভালকৈ ফুটা কৰি ল'ব সৰু সৰুকৈ, যাতে উশাহটো পায়। হেঁচোতে যাতে পলিথিনটো ফুটি নাযায় বা ফাটি নাযায়। পলিথিনটো এনেকৈ মূৰ ফালে গাঁঠি দি ল'ব। গাঁঠি দি কিনে উল্টাই দি গাঁঠিটো দি কিনে পলিথিনটো এনেকৈ উল্টাই দি দিব। এতিয়া মাছৰুমৰ খেৰ ভৰাবলৈ ৰেডি। মাছৰুমৰ টোপাকেইটা বনাই কিনে এনেকৈ আন্ধাৰ কোঠালি এটাত পোহৰ নপৰাকৈ, যাতে অলপমানো পোহৰ নপৰে সেনেকুৱা এটা কোঠালিত 15 দিনৰ কাৰণে থৈ দিব লাগিব। 15 দিন পিছত লগ পাম আৰু কি হয়।